নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে গাড়ীৰ পিছফালে বা আগফালে যদি এল লিখা থাকে বা এএফ লিখা থাকে তাৰ অৰ্থটো কি আপোনালোকে নিশ্চয় জানে। আজি আমি কথা পাতিম যে গাড়ীৰ পিছফালে যদি কেপিটেল লেটাৰৰ ই লিখা থাকে তেন্তে আমি কি বুজিম। বন্ধুসকল, আজিকালি আপোনালোকে যাতায়াত কৰিলে নিশ্চয় ক'ৰবাত দেখা পাব যে গাড়ীৰ পিছফালে বা আগফালে ডাঙৰ হাতৰ ই লিখা থাকে। তেন্তে আমি কি বুজিম ইয়াৰ অৰ্থটো? ডাঙৰ হাতৰ ই লিখা থাকে মানে সেই গাড়ীখন কোনোবা এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে চলাই আছে বা তাত কোনোবা বয়োজ্যেষ্ঠ ব্যক্তিয়ে যাত্ৰা কৰি আছে। ই মানে হৈছে ইল্ডাৰলি। গতিকে আপোনালোকে সেই বাহনখন দেখাৰ লগে লগে যোনখন বাহনত ই লিখা আছে সেই বাহনখন দেখাৰ লগে লগে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব, যাতে আপোনালোকে কোনো হৰ্ণ চৰ্ণ নামাৰাকৈ, কোনো উৎপাত নকৰাকৈ গাড়ীখনক আপোনালোকে পাৰ হৈ যাব দিব বা আপোনালোকে গাড়ীখনক পাৰ হৈ যাব, তাত কোনো অসুবিধা নকৰাকৈ তেওঁলোকক। বন্ধুসকল, এইটো কোনো আমাৰ আৰটিঅ'ৰ কোনো নিয়ম নহয়। এইটো একচুৱেলি আমাৰ ভাৰতৰে এটা প্ৰসিদ্ধ য'ত ইউজ কাৰ বেচা কিনা কৰে এটা কোম্পানী আছে garideko.com বুলি। তেওঁলোকে এই গাড়ী চলোৱা যিটো পৰিৱেশ, সেই পৰিৱেশটো তেওঁলোকে সুন্দৰ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে ভাৰতবাসীক এটা অনুৰোধ জনাইছিল, আৰু যিটো অনুৰোধক এতিয়া ভাৰতবাসীয়ে ছাপোৰ্ট কৰিছে, আৰু ইয়াক বহুতো ডাঙৰ ব্যক্তি বা ডাঙৰ চেলিব্ৰিটিও ইয়াক আদৰি লৈছে এই ষ্টেপটো। গতিকে বন্ধুসকল, আপোনালোকৰ এই ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিলে? যদি ভাল লাগিছে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, ধন্যবাদ।